এটাই প্ৰতিশ্ৰুতি যে 1 লাখ লৰা ছোৱালীৰ নামে সৈতে আপোনালোকক মই ডাইৰেক্টৰী এখন বনাই দিম গোটে নিযুক্তি প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত আপোনালোকে ঘৰে ঘৰে গৈ হিচাপ কৰিব যে 1 লাখ হল নে নাই এতিয়া মোৰ প্ৰক্ৰিয়াটো শেষ হোৱা নাই কাৰণ আমি অহা মাহত মোৰ আশা কৰিছো যে জুলাই মাহৰ ফাৰ্ষ্ট উইকত আমি আৰু 10,000 পোষ্টৰ এডভাৰটাইজ দিম 10,000 প্লাস হ'ব এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টত বহুত পোষ্ট খালি আছে এডুকেশ্যন ডিপাৰ্টমেন্টত আৰু পোষ্ট খালি আছে গতিকে 10,000 আৰু এডভাৰটাইজ হ'ব মইতো এতিয়ালৈকে 1 লাখ নম্বৰ জনে চাকৰি পোৱা বুলি কোৱাই নাই যিদিনাখন 1 লাখ নম্বৰ জনে চাকৰি পাব তেওঁক আপোনালোকৰ আগতে আনি দেখুৱাম যে এও 1 লাখ নম্বৰ এটা তাৰ পিছতো কোনোবা মানুহৰ এক্সিডেন্ট হ'ব পাৰে কোনোবা আইএস পাব পাৰে দুই এটা খালি থাকিব পাৰে এটো বেলেগ কথা কিন্তু 1 লাখ সংখ্যাটো আমি গৈ চুই দিম গৈ একদম গন্তিয়ে হৈতে 1 লাখ আৰু এটা আপোনালোকে জানি লব লাগে যে তৰুণ গগৈ চৰকাৰৰ দিনতে 2005তে অসমত এফআৰবিএম আইন সংশোধন হৈছে যে ওয়েটিং লিষ্ট পৰীক্ষাত থাকিব নোৱাৰিব যোনে ওয়েটিং লিষ্ট দিব তেওঁ 3 ইয়াৰ্স জেল হ'ব এটা আপোনালোকে আসাম এফআৰবিএম এক্ট 2005 পঢ়ি লব যে কোনোবা ডিপাৰ্টমেন্টে যদি ওয়েটিং লিষ্ট বনাই তেওঁ 3 বছৰ কাৰাদণ্ড হ'ব এটো 2005ত তৰুণ গগৈ চৰকাৰৰ দিনতে এই আইন পাছ হৈ গৈছে বিধানসভাত আৰু তেতিয়াৰ পৰা অসমত ওয়েটিং লিষ্ট নাথাকে এটা 15 মেত আমি গম পাম জয়েন কৰাৰ পিছত কিবা পোষ্ট থাকিব নাথাকিব সেই সময়ত 15 মেৰ পিছত আমি যি সিদ্ধান্ত ল'ব লাগে আইনৰ গণ্ডিত থাকি আমি যি সিদ্ধান্ত ল'ব লাগে আমি ল'ম